তো হেল্ল' মোৰ মৰমৰ অসমবাসীৰে কি খবৰ আপোনালোকৰ, আশা কৰোঁ সকলোৱে ভালে চাগে। তো এতিয়া আমি কামলৈ গৈ আছোঁ আৰু কেনেকৈনো আমি কাম কৰোঁ সেই তাকে দেখাম বুলি ভাবিছোঁ। তো হেল্ল' গাইজ, তো ফাইনেলি আমি এতিয়া কামলৈ গৈ আছোঁ আৰু কামলৈ গৈ আপোনালোকক দেখাই আছোঁ কামটো কেনেকৈ কৰে। তো এতিয়া কামৰ জেগা পাই গ'লোহি আৰু কেনেকৈ কাম কৰে আপোনালোকক দেখাই আছোঁ দেই, ভালকৈ চাই দিব। আৰু এই পূৰা বক্স চক্স নমাই ক্লিয়াৰ হৈ আছে, মানে এইখন গাড়ীত লোডিং কৰিব লাগিব, পূৰা মানে লোডিং কৰিব লাগিব। তো আমি এতিয়া আইচ চাইচ ওলাব লৈছোঁ, মানে আইচটো ওলাব লাগিব, তাৰপিছতে ভাঙিব পৰা যাব। তো সেইটো কাৰণে আপোনালোকক দেখাই আছোঁ কেনেকৈ ওলায়, আৰু নিশ্চয় ভিডিঅ'টো চাই দিব দেই। ভাল লাগিলে লাইক এটা কৰি দিব আৰু সেইটোৱে। আৰু তো এইফালে আইচ চাইচ ওলাই গ'ল। তো এতিয়া আইচটো ওলাই মেলি ভাঙিব লাগিব, আৰু তো কেনেকৈনো ওলাই তাকে দেখাম, আৰু আমি মেচিনত কেনেকৈ ভাঙিম তাক দেখাম আৰু দেই, চাই দিব। তো ফাইনেলি এতিয়া আমাৰ আইচটো ওলাই হৈ গ'ল। তো এতিয়া ভাঙিম আৰু কেনেকৈনো ভাঙে বা মেচিনত কেনেকৈ ঢালে সেইটো আপোনালোকক দেখাম, আৰু নিশ্চয় চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে দেই। দেখিছে এইকেইটা আইচ ওলাই হৈ গ'ল, মানে এইকেইটা। তো দুটা যাম আৰু দেই। আমাৰ বছবিলাকে পূৰা কামত লাগি আছে, এইফালে পানী ভৰাই আছে। এইডোখৰত আইচটো ওলাওঁতে বহুত কষ্ট হয়, মানে এটা এনেকৈ টানি দিব লাগে, চাওক, নহ'লে ইয়াত লাগি যাব পাৰে ৱালত, মানে সেইটো কাৰণে। আৰু তো এতিয়া ফাইনেলি উঠাই হৈ গ'ল, এনেকৈ ঠেলি দিব লাগে, মাৰক চালি বুলিতো ওলাই যায়, আৰু ঠেলি দিব লাগে। তাৰপিছত এনেকৈ গাঁতত আনি পেলাই দিয়ে আৰু দেই, এয়া চাওক, এনেকৈ গাঁতত আনি পেলাই দিয়ে। তাৰপিছত এইফালৰ পৰা এটা টানিব লাগে, চাওক পূৰা টানি আছে এতিয়া, এনেকৈ টানিব লাগে আইচটো, মানে এইটো ষ্টাইলত আনিব, ঢালিব এনেকৈ মেচিনত, ঢালক। দেখি পালে, আৰু ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। আৰু যদিহে ভাল লাগিলে প্লিজ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজি ইমানতে সামৰণি মাৰিছোঁ, মই আছোঁ গাড়ীৰ ভিতৰত। তো আজি ইমানতে সামৰণি মাৰিছোঁ, গৈ আই